জ্ঞাপন কৰিছোঁ আৰু আজিৰ প্ৰেছ মিটত মই কিছু কথা ৰাইজে যাতে অৱগত হয় তাৰ কাৰণে ক'ব খুজিছোঁ যে মই ৰাজনৈতিকভাৱে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট বা BPF দলত BPFৰ জন্মলগ্নৰে পৰা আছিলোঁ আৰু মই বৰ্তমান BPF দলৰ কাৰ্যকৰী সভাপতি বা ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে আছিলোঁ আৰু আজি মই BPF দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে বা কাৰ্যকৰী সভাপতি হিচাপে যিটো পদবীত কাম কৰি আছিলোঁ আজি মই ৰিজিগনেশ্যন দিছোঁ আমাৰ সভাৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আৰু ৰিজিগনেশ্যন কপি আপোনালোকক মই অলৰেডি বিতৰণ কৰি দিছোঁ। তো ৰাজনীতিত যেতিয়াৰ পৰা আছিলোঁ তেতিয়াৰ পৰা এটা ইচ্ছা আৰু লক্ষ্য আছিলে কি আমাৰ অসমৰ জনগণৰ কাৰণে কাম কৰা আৰু বিশেষ কৰি মই বড়ো জাতীয় সমস্যাবিলাকক লৈ বড়ো নেতাসকলৰ লগত বিভিন্ন বড়ো সংগঠনত একেলগে থাকি কাম কৰি আহিছিলোঁ হিচাপে বড়োৰ ৰাজনৈতিক যিবিলাক বিষয় আছে ৰাজনীতিৰ লগত জড়িত যিবিলাক বিষয় আছে এই বিষয়বিলাকক লৈ কাম কৰিব লাগে বুলি ৰাজনীতিত থাকি একেলগে কাম কৰি আহিছিলোঁ আৰু আজি আহি মই এটা অনুভৱ হৈছে যে মোৰ যিটো প্ৰথম পৰ্যায়ৰ উদ্দেশ্য আছিলে ইচ্ছা আছিলে সেইবিলাক প্ৰায় সম্পূৰ্ণ হ'ল যে যিটো মই বড়োৰ কথা ভাবিছিলোঁ যে প্ৰথম জন্মৰ পিছত সমস্যা হিচাপে আমাৰ নেতাবিলাকৰ মুখৰ পৰা সেইটোৱেই শুনি আহিছিলোঁ তো সেই বড়ো সমস্যা মই ভাবোঁ আজিৰ দিনটোত আৰু তেনেকুৱা ধৰণৰ বিশেষভাৱে কৰিবলগীয়া নাই মোৰ মতে কাৰণ BTC একৰ্ড হৈছিলে BTC একৰ্ডৰ ইমপ্লিমেণ্টেশ্যন প্ৰায় চব হৈ গ'ল আজি BTCৰ আন্তঃগাঁথনি চব হৈ গ'ল ইয়াৰ পিছত বড়ো জাতিৰ বিষয়ে কিছু ভাষা কলা সংস্কৃতিৰ পৰা লৈ ফালে শিক্ষা দীক্ষা সেইটোলৈ কিছুমান সমস্যা আছিলে আৰু সেইটো যোৱা 27 জানুৱাৰী 2020 চনত যিটো চুক্তি স্বাক্ষৰ হৈ গ'ল আপচু UBPO বা NDPৰ মাজত সেইটোৰ দ্বাৰা আৰু কোনো আৰু মানে সেইটোৰ দ্বাৰা যিখিনি হ'ল মই ভাবোঁ তাতকৈ আৰু অন্য ইছ্যু নাই গতিকে সেইবিলাক কাৰ্যকৰী হৈ গৈ থাকিব তেতিয়াই বড়ো জাতিৰ নামত আৰু একো সমস্যা নাথাকে গতিকে মই ভাবোঁ এতিয়া আৰু আমি জনগণৰ কাম কৰিব লাগে ৰাজনৈতিক দল হিচাপে তো জনগণৰ যদি আমি কাম কৰিব লাগে তেতিয়াহ'লে ৰাজনীতিৰ প্ৰেক্ষাপট আগত যিটো আছিলে তাৰ পৰা অলপ বহল ভিত্তিত বাহিৰত আহিব লাগে সেইটো মোৰ এটা অনুভৱ মানে মোৰ এতিয়া যিহেতু BTCৰ যিবিলাক কাম আছিলে মই ভাবোঁ BTCৰ কাম সকলোৱে কৰিব পাৰিব BTCৰ জনগণ কিন্তু এতিয়া অসমৰ কাম নৰ্থ ইষ্টৰ কাম বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো গৈ ফালে ৰাষ্ট্ৰীয় যিটো মূল খুঁটি তাৰ লগত থাকি আমাৰ কাম কৰিবলগীয়া বহুতো আছে আমি সদায় অসম বা BTC সেইবিলাক যদি আমি কৈ তাতে ব্যস্ত থাকোঁ গতিকে ৰাজনীতিক ক্ষেত্ৰখনত আমাৰ পৰিচয় নাথাকিব আমাৰ সমস্যাৰ বিষয়ে কোনেও অৱগত নহ'ব আৰু ৰাজনৈতিকভাৱে যিবিলাকে দেশখনৰ পৰিচালনা কৰি আহিছে বিভিন্ন পৰিকল্পনাৰ আধাৰত দেশখনক উন্নয়ন কৰাৰ কাৰণে যিবিলাক মানুহে আঁচনি তৈয়াৰ কৰে তেওঁলোকে আমাৰ সমস্যাৰ বিষয়ে নাজানিব আমাৰ স্কপ কি আছে সুবিধা কি আছে সেইটো নাজানিব আৰু সেইবিলাক নাজানিলে ৰাজনৈতিকভাৱে আমাৰ অসমখন তেনেকুৱা ধৰণৰ পৰিকল্পনাৰ আধাৰত যিবিলাক প্ৰগ্ৰেম আঁচনি হ'ব এইবিলাকত অন্তৰ্ভুক্ত নহ'ব গতিকে ৰাজনৈতিকভাৱে আমি সেই ক্ষেত্ৰখনলৈও চাব লাগে আৰু সেইটো কাৰণে মই ভাবি আজি BPF দল ইয়াৰ দায়িত্বৰ পৰা মই নিজকে মানে কিবা কৰিব খুজিছোঁ আঁতৰত ৰাখিব খুজিছোঁ আৰু আহি থকা দিনটোত মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলত মানে যোগদান কৰিম কিছু মোৰ এতিয়া MP হিচাপে ৰাজ্যসভাৰ কিছুমান পাৰ্লিয়ামেণ্টাৰী নিয়ম নীতি আছে পিপল ৰিপ্ৰেজেণ্টেটিভ এক্ট হিচাপে এজন MP যিকোনো ৰাজনৈতিক দল মানে অদল বদল কৰিলে তাত কিছুমান
আছে এইখিনি বস্তু মই ক্লিয়াৰ কৰি লৈ মানে অন্য ৰাজনৈতিক দলত থাকি ফালে মই কাম কৰি যাম গতিকে সেই ক্ষেত্ৰত যাতে মানুহে সন্দেহ কৰি নাথাকে ভুল বুজি নাথাকে তেওঁ কোনটোত আছে কোনটোত নাই আৰু আমাৰ বিপিএফ দলকো আমাৰ বহুত কৰ্মকৰ্তা আছে বহুত মানে তেওঁলোকে মানে কি কয় আপোনাৰ অন্তৰৰে বিটিসি অঞ্চলৰ উন্নয়নৰ কাৰণে জনৰ কাৰণে কাম কৰি আছে গতিকে তেওঁলোকো মানে নিশ্চয় মানে অৱগত হ'ব লাগে মোৰ স্থিতি মোৰ কথা গতিকে সেইটোৰ দ্বাৰা আপোনালোকৰ দ্বাৰা নিশ্চয় সকলোৱে গম পাব আৰু বেয়া লাগে তথাপি উপায় নাই কেতিয়াবা সময় আৰু বিভিন্ন পৰিস্থিতিত তেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'বলগীয়া হয় এই হিচাপে লৈছোঁ মোৰ কোনো দলৰ কৰ্মকৰ্তাৰ লগত কোনো আক্ষেপ নাই সকলোৱে ভাল কৰ্মী ভৱিষ্যত তেওঁলোকৰ ভৱিষ্যত আছে তেওঁলোকৰ ভৱিষ্যতত বহুত কাম কৰিব পাৰিব গতিকে আহি থকা দিনটোত তেওঁলোকৰ ৰাজনৈতিক জীৱন সফল হওক এইটো মই কামনা কৰোঁ যিখিনি বিপিএফত থাকোঁতে তেওঁলোকৰ পৰা মই দিহা পৰামৰ্শ সহায় সহযোগ পালোঁ তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ গতিকে বিশেষ কৰি এইখিনি কথাই গতিকে আপোনালোকে কিবা যদি আৰু জানিবলগীয়া আছে আপোনালোকে সুধিলে মই নিশ্চয় জবাব দিম বাকী আজি চিম্পল ৰিজিগনেশ্যন হয় সেইকাৰণে কৈছোঁ মই প্ৰাথমিক সদস্য মই আজি পদত্যাগ কৰা নাই প্ৰাথমিক সদস্য কিছু অলপ টেকনিকেল কথা আছে বিং এ মই ৰাজ্যসভাৰ MP পিপল ৰিপ্ৰেজেণ্টেটিভ এক্ট নটে তাত মানে আপোনাৰ ডিচিপ্লিনাৰী কিছুমান কিবাটো আছে তাত গতিকে সেইটোৰ কাৰণে সেই বস্তুখিনি এতিয়া মই পাৰ্লিয়ামেণ্টত মানে ঠিক কৰি আছোঁ লিগেলি ছাপ'জ যদি মই ৰাজনৈতিক দল ত্যাগ কৰোঁ বা ৰাজনৈতিক দল মানে সলনি কৰাৰ নিচিনা হৈ যায় তেতিয়া এজ এ পিপল ৰিপ্ৰেজেণ্টেটিভ মানে এক্টৰ দ্বাৰা মই এজন নিৰ্বাচিত মানে MP হিচাপে ইয়াত মানে কি ধৰণৰ কি হ'ব মই আইনো ভংগ কৰিব খোজা নাই ৰাজনৈতিক দল হিচাপেও মানে কাকো অৱমাননা কৰিব খোজা নাই কিন্তু বিপিএফ দলৰ কাৰ্যকৰী সভাপতি মানে হয় ফালে ছাপ'জ দলৰ বিৰুদ্ধে কোৱাটো উচিত নহয় আৰু দলত থাকে দলৰ মানে কি কয় কথা একো নকৈ ফালে বহি থকাটো উচিত নহয় সেইকাৰণে যাতে বিপিএফ দল মুক্ত হয় মগ লৈ আজিৰ পৰা মানে তেওঁলোকে মগ বাদ দি ফালে চিন্তা কৰিব পাৰিব মগ বাদ দি কাম কৰিব পাৰিব আৰু যদি মোৰ ওপৰত কিবা এটা তেওঁলোকৰ গালি দিব লগাও আছে আজিৰ পৰা গালি দিব পাৰিব আৰু মই সেইটো মই মুক্ত কৰি দিলোঁ আৰু মই সেইটো চাই পালে 2 এদিনৰ পিছত যেতিয়া এজ পাৰ প্ৰচিডিঅ'ৰ ইয়াত একো নাই মই মানে বিপিএফ দলৰ ছাপ'জ আজি MP আছোঁ মোৰ এলায়েন্সৰ হিচাপে BJP SGP তেওঁলোকেও আছিলে মোৰ MPৰ ক্ষেত্ৰত গতিকে তেওঁলোকৰ কথা আছে যে তেওঁলোকে কৈছে 2 দিনমান ৰ'ব গতিকে মোৰ প্ৰচিডিঅ'ৰখিনি ঠিক হোৱাৰ লগে লগে এইটো হৈ যাব ইভেন মোৰো অলপ কিছুমান প্ৰব্লেম থাকে আমাৰ 1 মাহৰ ভিতৰতে MP ৰিজন দিলে MP নাথাকিলে কোৱাৰ্টাৰ চোৱাৰ্টাৰ সব এৰিব লাগে এই কোভিডৰ দিনত মোৰ কাপোৰ কানিও যদি আনিব নোৱাৰোঁ তেতিয়া দিগদাৰ হৈ যাব BJP এতিয়া BJP মানে দিব মই এটা কথা সুধো এতিয়া তাৰমানে এটা কথা ওলাই আছে যে আপোনাৰ মিত্ৰ দলত আছিলে কিন্তু আপুনি BPF এৰি BJPত আহি আছে তাৰমানে এইটো নেকি যে BJP আৰু BPFৰ মিত্ৰতা প্ৰায় ভংগ হোৱাৰ পৰ্যায়ত আছে নাই সেইটোৰ লগত মোৰ কোনো কথা নাই ভংগটোতো হোৱা নোহোৱা এতিয়াতো আপোনালোকে দেখাই পাইছে ইয়াতো থাকা নাথাকা একে আৰু আজিৰ দিনটোত BPF আৰু BJPৰ মাজত যিটো চলি আছে ইয়াতো থাকা নাথাকা একে কথা গতিকে মানে থাকিলেও থাকিব পাৰে যদি সেইটোকে সবে যদি সহজভাৱে ল'ব পাৰে আৰু যদি সহজে ল'ব নোৱাৰে তেতিয়াতো এতিয়াও থাকিব নোৱাৰে এলায়েন্সৰ ক্ষেত্ৰত যদি আপুনি মনোভূত নহয় তেতিয়াতো সেইটো আপোনাৰ কি কয় এলায়েন্সটো ভাঙিব আৰু যদি সেইবিলাক সব চলিও যদি থাকিব পাৰে তেতিয়াতো একো প্ৰব্লেম নাই দুইটা পাৰ্টি গৈ থাকিব আৰু কাজিয়াৰ মাজেদি মোৰ হাগ্ৰামৰ লগত তেনেকুৱা একো সংঘাত হোৱা নাই কিন্তু আমাৰ BPF দলৰ কিছুমান মানে কাম কাজ লৈ পালে কিছুমান চিন্তাধাৰা পলিচি লৈ পালে তাত ডিমোট হৈছে লাষ্ট মোমেণ্টত তো আজি BPF দলত আমাৰ BTC জনগণৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ পৰিকল্পনা নাই যে আমি BTC অঞ্চলৰ ৰাইজৰ যিবিলাক আজিৰ দিনটোত মানে দেখি থকা বা তেনেকুৱা ধৰণৰ
ফেচ হৈ থকা সমস্যা আছে সেই সমস্যাবিলাকক আমি আঁতৰোৱা বা সমাধান কৰাৰ আমাৰ BPF দলত কোনো পলিচি নাই লাষ্ট 5 ইয়াৰ্ছত সেইবিলাক চলি আহি আছে এইবিলাক ক্ষেত্ৰত বহুত কথা আলোচনা কৰা হৈছিল যদিও সেইবিলাক নহলগৈ তাৰ পিছত লাহে লাহে আমাৰ দলটোৱে সদায় আনৰ বিৰুদ্ধেহে পলিচি লোৱা হৈ গ'ল যেনেকৈ BTR একৰটো এগেইনষ্ট কৰাটো দলৰ নীতি কবাত কিবা এটা কৰিব লৈছে সেইটো বিৰোধিতা কৰাটো দলৰ নীতি শেষত যোৱা আগষ্ট মানে 31 আগষ্টৰ পৰা যিটো এছেম্বলি হৈছিলে তাত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নামেৰে BTCৰ বাহিৰত থকা যিসকল বড়ো আৰু কছাৰী গ্ৰুপছৰ বড়ো লগতে আপোনাৰ ৰিয়াঙে হওক আপোনাৰ ৰাভা যিবিলাক কছাৰী মূলীয় মানুহ বা হাজং তেওঁলোকক সবকে লৈ পেলে এটা অট'নমাছ কাউন্সিল গঠন কৰাৰ এটা কিবা হৈ আছিলে প্ৰক্ৰিয়া হৈ আছিলে আৰু যিটো বস্তু আমাৰ পাৰ্টিৰো এজেণ্ডা আছিলে কিন্তু লাষ্ট মুহূৰ্তত সেইটো এই এছেম্বলিত বিধানসভাত বিলখন আনিব নালাগে বুলি এটা স্থিতি ল'লে গতিকে আনক বাধা দিয়া স্থিতি বৰ্তমান যিটো চলি আছে ইয়াত মই BPFৰ আমাৰ দলৰ নেতাৰ লগত আৰু এই পলিচিত মই একমত হ'ব পৰা নাই গতিকে সেইটোত বাকীটো চব আছে যে BTCৰ আমাৰ বিভিন্ন সমস্যা আছে আজি BTCৰ বিভিন্ন সেকশনৰ মানুহ কিছুমান জনগোষ্ঠীৰ কিছুমান মানুহে BTCৰ ওপৰত এটা বিশ্বাস হেৰুৱাই গৈছে যে তাত আমি মানুহ হিচাপে ভৱিষ্যতলৈ নিজৰ খা সম্পত্তি নিজৰ কলা সংস্কৃতি সেইবিলাক লৈ নিৰাপদভাৱে থাকিব পাৰে না নোৱাৰে আজি এইটো কুৱেশ্যন আহিছে BTCৰ পৰা বিভিন্ন সেকশনৰ মানুহে বাহিৰত ওলাই আহিব বিচাৰিছে ইয়া অত্যন্ত চিন্তনীয় বিষয় এই চিন্তা কিয় আহিছে তো এইটো নিৰ্মূল কৰাৰ কাৰণে নিৰ্মূল মানে বেয়াকৈ নিৰ্মূল নহয় এইবিলাক নাইকিয়া কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগে এই শংকা কিয় হৈছে এই শংকাটো আমি দূৰ কৰিব লাগে আজি মাটি বাৰীৰ কথা মই কেতিয়াবাই কৈ আছিলোঁ BTC চৰকাৰক আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াকো যে মাটি বাৰীৰ ক্ষেত্ৰত BTCৰ জনগণৰ যিটো মানে আইনগতভাৱে যি অধিকাৰ আছে আৰু তাত যিখিনি লিপিবদ্ধ আছে এই প্ৰত্যেকটা সাৰ্কেল অফিসত সাইনবোর্ড এটা আৰি থব লাগে যে BTCৰ মাটি বাৰীৰ ক্ষেত্ৰত BTCৰ নাগৰিকৰ মাটি মানে কি কয় আপোনাৰ অধিকাৰ কিনা বেচাৰ পৰা আৰম্ভ কৰি নিজৰ নামত পঞ্জীয়ন কৰাৰ এইটো এজ পাৰ অমুক ক্লজ অমুক নাম্বাৰ মতে আৰু যদি কাৰোবাৰ কিবা আছে অসুবিধা তেতিয়া হলে অমুক বিষয়ৰ লগত অমুক টেবলত ইমান নম্বৰ ফোন নম্বৰত যোগাযোগ কৰি পালে সেইটো ঠিক কৰি ল'ব পাৰিব তেতিয়া মাটি বাৰীৰ ক্ষেত্ৰত আজি যেটো প্ৰশ্ন আহিছে যেটো BTC তেনেকুৱা নাই বড়ৰ লগতে তাত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ অধিকাৰ আছে কিন্তু মানুহে শংকা কৰি আছে যে তাত তেওঁলোকৰ নাই আৰু অফিস আদালতৰ কামৰ ক্ষেত্ৰত কিছুমান তেনেকুৱা ধৰণৰ মানুহক বিশ্বাস হেৰুৱাই পেলাইছে যেটো 1 বছৰ 1.5 বছৰলৈকে পাৰমিশন ইস্যু কৰা নাই অফিচাৰ বিলাকে গতিকে সেইবিলাক কথা বিনা কাৰণত এটা শংকা ভাষাৰ কথা আহি আছে যে অসমীয়া ভাষা BTC নাথাকিবগৈ তো সেইবিলাকৰ ক্ষেত্ৰতো উদ্যোগ ল'ব আছে যে এই বিশ্বাস কিয় হেৰুৱাইছে য'ত BTC প্ৰত্যেকটা অফিস আদালতৰ পৰা আৰম্ভ কৰি ৰাজহুৱা জায়গা আৰু দৈনন্দিন চাহ দোকান বজাৰতো অসমীয়া ভাষা চলি আছে তাৰ পিছতো কিহৰ কাৰণে এই সংখ্যাটো আহিছে কবাত কিবা হৈ গৈছে নেকি তেনেকুৱা ধৰণৰ গতিকে সেইবিলাক আমি মানুহৰ লগত কথা পাতি ঠিক কৰিব লাগে এইবিলাক ইস্যুটো কৰাটো চাকৰি বাকৰিৰ ক্ষেত্ৰত সন্দেহ কৰি আছে এইবিলাকটো আমি ঠিক কৰাৰ কাৰণে কোনি পলিচি ল'ব পাৰে তো বেয়াৰ পৰা বেয়া ফালে গৈ আছে ইয়াৰ পিছত আমি উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰত বিশেষ লাষ্ট 5 বছৰ আমি ল'ব পৰা নাই অকল BTC একৰ্ড ইমপ্লিমেন্টেশন নামত BTCৰ অফিস আদালত স্থাপন কৰাৰ ক্ষেত্ৰতে ব্যস্ততা থাকিবলগীয়া হৈছে গতিকে এইখিনি পৰ্যায় আমাৰ শেষ হৈ গ'ল এতিয়া BTC সেক্ৰেটাৰিয়েট সম্পূৰ্ণ হৈছে BTC বিধানসভা সম্পূৰ্ণ হৈছে BTCৰ প্ৰত্যেকটা ডিপাৰ্টমেন্টৰ অফিস আদালত আমাৰ হৈছে বিষয়া সব হৈছে এতিয়া আমাৰ কাম কৰিব লাগে যদি কাম কৰিব লাগে তেতিয়া হলে আমি BTC অঞ্চলৰ ৰাইজৰ দুৰ্দশানো কি হেতু আইডেন্টিফাই কৰিব লাগিব আৰু তাৰ হেইবিলাক সমাধান কৰিবৰ কাৰণে আমি বাজেটৰ পুঁজিৰ পৰা আৰম্ভ কৰি বিভিন্ন পলিচি এডপ্ট কৰি ফেলে আমি কাম কৰিব লাগে কিন্তু আজি BPFত মানে সেইখিনি কথা মানে আহি পৰা নাই আৰু বিভিন্ন সময়ত কথা পাতিছিল যদিও আমাৰ যিসকলে কাউন্সিলৰশিপৰ পৰা EM হৈছে মন্ত্ৰী সভা তেওঁলোকে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই গতিকে
এইবিলাক লৈ ফালে মই দেখিছোঁ যে BPF দলত থাকি ফালে এইখিনি কামটো কৰিব নোৱাৰোঁ আৰু যিটো এটা BTCৰ বড় অনাবড় প্ৰশ্ন আহিছে সেইটো আমি মানে এটা বুজাপৰাত আহি নাইকিয়া কৰিব নোৱাৰোঁ গতিকে এইবিলাক বহুত বিষয় আছে এইটো মাজে মাজে ভৱিষ্যতত জানিব গতিকে আজি লাষ্ট মোমেণ্টত মই সেইটো লৈ মানে সিদ্ধান্ত লৈছোঁ এতিয়া জনগণৰ কাম কৰিব লাগে বড় বিষয়টো শেষ হ'ল মই যদি কোনোবাই বড় নেতা বুলি ভাবিছিল মই ভাবোঁ বড়ৰ আৰু তেনেকুৱা কোনো এজেণ্ডা নাই যেটো ৰাজনীতিকভাৱে আৰু কৰিবলগীয়া আছে অটোমেটিক্যালি সেইটো হৈ যায় থাকিব গতিকে এতিয়া ৰাইজে কাম কৰিব লাগে এটা BTC নিৰ্বাচন আহি আছে গতিকে BTC নিৰ্বাচনত আপুনি BPF হৈ প্ৰচাৰ চলাব নে BJP হৈ প্ৰচাৰ নাই নাই ৰিজন দিয়াৰ পিছত আৰু BJPত জয়েন কৰিম বুলি কোৱাৰ পিছত আকৌতো BPFৰ হৈ মানে আপোনাৰ প্ৰচাৰ কৰাৰ কোনো প্ৰশ্নই নাহে মই BJPৰ হৈ ডিপেণ্ডেণ্টলি মানে প্ৰচাৰটো কৰিম হয় মই স্কুলৰ পৰা মই এতিয়া ইউনিভাৰ্চিটিলৈ আহিলোঁ যে BTC ৰিজনেল পাৰ্টি মই স্কুল বুলি ভাবিছোঁ ৰাজ্যৰ আমাৰ মানে ৰিজনেল পাৰ্টি মই কলেজ বুলি ভাবিছোঁ আৰু নেশ্যনেল পাৰ্টিটো মই ইউনিভাৰ্চিটি বুলি ভাবিছোঁ গতিকে মোক নলেজ লাগে কলেজ সুযোগে নাপালোঁ মই এইটোতো মই আইডলত পঢ়িছোঁ মানে আইডলত সপ্তাহত এবাৰ হয় নেকি এই যে আমাৰ চব মই অকল স্কুলতে থাকিলোঁ কলেজখিনিতো মই এনে আপোনাৰ কি কয় আজিকালি বিশেষ কিবা অপেন স্কুল আছে অপেন কলেজ আছে নহয় সেইবিলাকত পঢ়াৰ নিচিনা হৈ গ'ল মোৰ যিটো অসমৰ পলিটিক্স মই নিজে পাৰ্টি মোৰ যদিও BTCক লৈহে তথাপিও মই গোটেই অসম ঘূৰি ফুৰি চবৰ লগত কথা পাতি ক'ৰবাত কিবা কৰিব পাৰে নেকি এইবিলাক মই এনে মানে কৰি আহি আছিলোঁ মানে ৰাজ্যৰ নলেজটো আৰু তাৰপিছত নৰ্থ ইষ্টৰ নলেজটো কিন্তু এতিয়া ডাইৰেক্টলি মই ইউনিভাৰ্চিটিত যাব বিচাৰিছোঁ মই নাজানো আজিৰ পিছতে মই কথা পাতিব পাৰিম মোৰ ঘৰখনত থকাৰ সময়ত মাক দেউতাকৰ কথাটো মই কাৰো লগত কথা পাতিব নোৱাৰোঁ আজি ঘৰৰ পৰা ওলাই অহাৰ পিছত মই এতিয়া কম যে তোমালোকে মাৰ গালি খাই থকাটো ভাল পাইছিল নেকি বোলে ককাহঁতকো সুধিম কাকবা গতিকে আজি মই গোটেই BPFকে সুধিম যে আপোনালোকে কি ভাবি আছে আৰু যদি ইচ্ছা আছে মোৰ নিচিনা কাম কৰিবলৈ তো ওলাই আহক আৰু যদি নহয় আমি BTCতে থাকি হাগ্ৰামা ডাঙৰীয়া লোকৰ হাতত থাকি ফালে কাম কৰিম ইয়েছ ভেৰি গুড এইটোও এটা কাম ভাল কাম কৰক ৰাজনীতিত হাৰা জিকা থাকে এইবাৰ হাৰিলেও নেক্সট বাৰ আৰু আহিব নতুন লিডাৰ কোনোবা আহিলে নতুন চিন্তাধাৰাৰ দ্বাৰা ভাল এটা কাৰ্যসূচী লৈ ফালে এটা ৰাজনীতিক দলে ভৱিষ্যতত ভাল কাম কৰি যাই থাকিব পাৰিব মই ভাবোঁ BPF জীয়াই থাকিব লাগে কেতিয়াবা ভাল দিন আৰু ভাল নেতৃত্ব দিব পৰা মানুহ আহিব তেতিয়া ৰাইজৰ ভালৰ কাৰণে সেইটো ব্যৱহাৰ হ'ব আপুনি এনেকুৱা সময় ৰিজাইন দিলে যিটো সময়ত এতিয়া কাউন্সিলৰ ইলেকশ্যন আহি আছে BPF আপোনাক এটা পৰিচয় দিছে আপুনি সতীৰ্থখিনি এৰি আহিছে ভাবা গৈছিল যে আপোনালোকৰ নেতৃত্বত BJP প্ৰত্যাহ্বান জনাব পৰা যাব UPPL প্ৰত্যাহ্বান জনাব পৰা যাব এতিয়া সেই নিজৰ আপোনাৰ একালৰ সতীৰ্থক আপুনি বিশ্বাসঘাতকতা কৰি ওলাই অহাৰ দৰে হৈছে এই বিষয়টো কি হৈছে আপুনি কিয় তেনেকুৱা কৰে নহয় সেইকাৰণে মই কৈছোঁ আপোনাৰ পৰিচয় দিয়া দলটোক আপুনি হলটেপত পেলাই গুচি আহিলে সুবিধাবাদী ৰাজনীতি কৰিছে আপুনি সময় আৰু চিটুৱেশ্যন কেতিয়া কাক কি কয় মই অলৰেডি কৈ আছোঁ যে যদি এপ্ৰিলৰ 4 তাৰিখত নিৰ্বাচন হৈ গ'লেতো ক'বলগীয়া একো নাছিল এপ্ৰিলৰ 4 তাৰিখত নিৰ্বাচন নহ'ল কোভিডৰ কাৰণে নিৰ্বাচন পষ্টপন হ'ল পষ্টপন হোৱাৰ পিছত কিছুমান কথা বাৰ্তা আমাৰ পাৰ্টিৰ মাজত আহি থাকিল আহি এনেকুৱা এটা পৰ্যায় হৈ গ'ল যে আজি আমাৰ মানে BPF দলত কিছুমান নতুন বিষয় লৈ আনিলে যেনেকৈ আপোনাৰ বড় চুক্তিত সাক্ষী হিচাপে সাক্ষী কৰিলে মানে কি কয় সহি কৰিলে কিন্তু আজি বড় চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মানে এটা বাধা প্ৰদান কৰিলে যে সেই একৰ্ডখনে মানে তোমাৰ বড় জাতিৰ বা BTC অঞ্চলৰ একো উন্নয়ন নানে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়ন নানে আৰু BPF দলে যদি চৰকাৰ হয় বড় একৰ্ডখন ইমপ্লিমেণ্ট নকৰিব ইয়াৰ মই অংশীদাৰী হ'ব নোখোজোঁ কাৰণ কোনোবাই এটা সপোন লৈ আন্দোলন কৰিছে সেই আন্দোলনৰ দ্বাৰা যি পায় তেওঁলোকে চুক্তি কৰিছে সৰুই পাওক ডাঙৰেই পাওক তেওঁলোককনো মই কিয় আঘাত দিম আৰু ইয়াৰ অংশীদাৰী মই হ'ব নোখোজোঁ কাৰণ সেই আন্দোলনকাৰী মানুহবিলাকে ভৱিষ্যতত মই যদি আজি তেওঁলোকৰ বিৰুদ্ধে থিয় দিয়ে তেতিয়া কেইবছৰমানৰ পিছতো মোৰ ৰাজনীতি নাথাকোঁ বুঢ়াই হৈ যাম তেতিয়াতো এইটো হাৰামী বুঢ়া আছিল বুলি ক'ব যে আমাৰ চুক্তিত সি বাধা দিছিল মোৰ ল'ৰাক ক'ব এই বুঢ়া কোনো নহয় এওঁৰ দেউতা আছিল মোৰ ল'ৰাও অপমান পৰিব ইয়াৰ নাতিয়ে ক'ব লাষ্টত এই বুঢ়াটো বোলে ভাল নাছিলে
তই বোলে সদায় মানে আনৰ সেই কিবাবিলাকৰ বিৰোধিতা দি আহিছে গতিকে মোৰ কাৰণে মোৰ বংশ পৰিয়াল গোটেইবিলাকক মই এই শাস্তিটো দি যাব নোখোজো যেটো মোৰ অকণমান কিবা এটা ভুলৰ কাৰণে তেওঁলোকে ভৱিষ্যতত মানুহৰ মাজত থিয় হ'ব নোৱাৰে সমাজৰ লগত মিলিব নোৱাৰে গতিকে সেইটো এটা পৰিস্থিতি মোৰ তাত আহিছে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সৰু কথা নহয় গোটেই অসমত বসবাস কৰা একমাত্ৰ ট্ৰাইবেল এতিয়া বড়োটো থাকি গৈছে সবে কাউন্সিল পাইছে আৰু তেওঁলোকৰ ভাষা কলা সংস্কৃতি বিকাশৰ কাৰণে অসম চৰকাৰে এই কাউন্সিলখন বনাই দিবলৈ সব ৰেডি এটা জাতিৰ এই কাউন্সিলখন ৰেডি হোৱাৰ পিছত বিপিএফ দলে যদি এইখন বিল পাছ কৰিব নালাগে আনিব নালাগে বুলি কয় আমাৰ পাৰ্টিৰ পৰা যদি WPTBCৰ ডিপাৰ্টমেণ্ট মালিকটোৱে থাকি পালে এই বিলখন পাছ নকৰে 100 বছৰৰ পিছতো বড়োৱে যদি কেতিয়াবা জাতিৰ আৰ্টিকেল লিখে তাত এই MP বিশ্বজিৎ দৈমাৰীৰ নামো থাকিব এই গীতা মানুহৰ কাৰণে এই কাউন্সিলটো হোৱা নাছিল এইটো মই নিবিচাৰো কাৰণ বিচাৰিছে কোনোবা পাব কোনোবা কম পাইছে বেছি পাইছে তেওঁলোকৰ কথা কোনোবা এজন মানুহে যদি নাঙলেদি হাল বাই হি যদি 4 মন ধান পায়ো যদি সন্তুষ্ট তাক মই গালি দি ফালে ট্ৰেক্টৰেদি কিয় হাল নাবালি উন্নত পদ্ধতিৰ খেতি কিয় নকৰিলে মোৰ তাৰ চোতালত গৈ গালি দিয়াৰ কি দৰকাৰটো আছে এইটো হেপি কোনটো ৰাজনীতিত বাধা দিয়াৰ কাৰণ গোটেই ৰাজনীতিকে হয় গতিকে BTCৰ নিৰ্বাচন হৈ আছে তেনেকুৱা ক্ষেত্ৰত কিবা এটা হয়তো দেখিছে যে কি লাইনত সেইটো মই বুজি নাপাওঁ কিন্তু এই ক্ষেত্ৰত মই একমত হ'ব পৰা নাই আৰু হিটোৰ পৰা বাকি কথাবিলাক তেনেকৈ আছে মই আজি বিচাৰো যে অসমখন আমি যদি উন্নয়ন কৰিব লাগে সবে এতিয়া জাতিগত চিন্তাধাৰাৰ পৰা মুক্ত হৈ পালে এজ এ ৰাজ্য আৰু এজ এ অসমীয়া নাগৰিক হিচাপে আমি কাম কৰি যাব লাগে তো BTCত আজি যেটো পৰিৱেশ এই পৰিৱেশটো আমি যদি ইমান সৰু ঠাইত সবকে চিনি পোৱা জাগাত আমি যদি বড়ো অনাবৰৰ সংঘাতটো নাইকিয়া কৰিব নোৱাৰো তেতিয়াহ'লে অসমখন আৰু আমি কি কৰিব পাৰিম তেতিয়াহ'লে নৱহৰণীয়ে যিখিনি কথা কৈ আছে যে BTC দুৰ্নীতি হৈ আছে গতিকে আপুনি যিখিনি কৈছে তাৰ মানে প্ৰমাণ হৈছে যে হয় নৱহৰণীয়ে কৈ থকা কথাখিনি সঁচা নাই চাওক নৱকুমাৰ চৰণীয়া যেটো কৈছে ৰাইজৰ কথা লৈ ফালে কৈছে সঁচা মিছাটো পিছত প্ৰভ হ'ব মই কৈ আছো আজি অনাবৰ মানুহে কিয় শংকা কৰি আছে এই কথাটো যিবিলাকে শাসন কৰি আছে তেওঁলোকে উপলব্ধি কৰিব লাগিব আৰু ভুল ক'ত বিচাৰিব লাগিব আৰু বিনা কাৰণত শংকা না সঁচাকৈ শংকা না কাৰোবাৰ প্ৰপাগাণ্ডা এই বস্তুটো উলিয়াই ফালে ৰাইজক অৱগত কৰিব পাৰিব লাগিব চোৱা হেতু আৰু যদি হেতু সঁচা তেতিয়াহ'লে হেতু ঠিক কৰি দিব লাগিব চৰকাৰখনে কিন্তু সেই উদ্যোগটো লোৱা নহয় যেতিয়া বিটিআৰ ৰেকৰ্ডখন হৈছিলে যেতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আহিছিলে তেতিয়া হাগ্ৰামা মহিলাৰীৰ পৰা প্ৰমোদ বড়োৰ পৰা সকলো UPPL BPF সকলোৱে প্ৰেজেণ্ট আছিলে পিছলৈ এনেকুৱা কি ইছ্যু হ'ল যিটো লৈ পেলাই ৰিফ্ট ক্ৰিয়েট হ'ল বিজেপি লোক সেইটো বুজি নোপোৱাৰ কাৰণে মই ৰিজেন দিছোঁ আজি বুজি পালেতো মই ৰিজেনই নিদিলোঁ হয় গতিকে তাততো সব একগোট আছিলে আমাৰ এটাই পাৰপাছ আছিলে যে বড়ো জাতিৰ আৰু অস্ত্ৰৰ সংস্কৃতি থাকিব নালাগে সেইকাৰণে NDPক লৈ আনিব লাগে আৰু যিমান বড়ো ইছ্যু আছে একেবাৰতে শেষ কৰিব লাগে চৰকাৰক আমি হেতুই অনুৰোধ কৰিছিলোঁ এইবিলাক এটা থাকি যাই থাকিব নালাগে একবাৰতে বড়ো চেপ্টাৰ ক্লোজ তাৰপিছত বড়ো অসমৰ মূল খুঁটিক লগত লৈ ফালে কাম কৰি যাব লাগে আপুনি ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ চান্স আছে নেকি ডেফিনেটলি কৰিব লাগিব নিয়াৰ ফিউচাৰ আমি BTC চিফ হিচাপে বিশ্বজিৎ দৈমাৰীক দেখিব পাম এইটোতো মোৰ কথা নাই মই অকলে বিশ্বজিৎ দৈমাৰী ক'ত কি হয় কি নহয় এতিয়া মই বিজেপি সোমোৱাৰ পিছত এইটো আৰু বহুত ডাঙৰ পাত্তাই নাপাওঁ মই পদত্যাগ কেতিয়া কৰিব ৰাজ্যসভাৰ পৰা মই ডেফিনেটলি ইয়াত মোৰ টেনশ্যনৰ কথা থাকে ৰিলেটেড কিবা কিবি থাকে মই যদি ক'বাত মানে কিবাত পৰি যাওঁ গতিকে মোৰ কিছুমান অদৰকাৰী কিছুমান ঝামেলা তাত হৈ থাকিব সেইকাৰণে এইখিনি বস্তু মই অফিচিয়েল আৰু যিবিলাক লিগেল কথা এই বস্তুটো এতিয়া ঠিক কৰি লৈ আছোঁ আৰু সেইবিলাক সব ঠিক ঠাক হৈ যোৱাৰ পিছত সভাৰ পৰা পদত্যাগ কৰাটো চূড়ান্ত হয়তোতো কৰিব লাগিব একমাহ বুলি মই নকম দিন তাৰিখ আগতেও হ'ব পাৰে মই মাত্ৰ কৈছোঁ অফিচিয়েল কাৰণ ইয়াত মই মানে এনেকুৱা পৰ্যায়ত যাব খোজা নাই যে মই আপোনাৰ আইনকো উলংঘা কৰিম মই চেলেঞ্জত যাব খোজা নাই গতিকে মই ৰিজাইন দিম কিন্তু ৰিজাইন দিলে কিবা দিলে সময় সাপেক্ষে যিখিনি অফিচিয়েল কিছুমান আছে কৰিবলগীয়া এইখিনি পাৰিব নোৱাৰিব যেনেকৈ চিম্পল কথা মই কৈছোঁ 1 মাহৰ ভিতৰত আপুনি কোৱাৰ্টাৰ ঠেক কৰিব লাগে এতিয়া মই 1 মাহৰ ভিতৰত মই কোৱাৰ্টাৰৰ গোটেই বস্তু আজি 12 বছৰ তাত আছোঁ মই ওলাই আনিব পাৰিম না নোৱাৰিম এই কোভিডৰ চিটুৱেশ্যনটো
নহ'লেতো বাহিৰত উলিয়াই দিয়ে আমাৰ পাৰ্লিমেণ্টত আপোনালোকে গমেই পায় যে MP বিলাকে যেতিয়া টাইম দিয়াৰ যদি কোৱাৰ্টাৰ খালী নকৰে টপলা টপলি চব বাহিৰত দুলিয়াই দিয়ে গতিকে তেনেকুৱা ধৰণৰ কিছু আজি কোনোবা ক'ব মানে ভয় খাইছে কিবা খাইছে যিয়ে নকওঁ কিন্তু মই সব জানি বুজি আইন টাইন সব থকাৰ পিছত আৰু BPF দল ত্যাগ কৰাৰ নিশ্চিত হোৱাৰ পিছত গোটেইটো মই ভাবোঁ মোৰ কাৰণে 10-15 দিনটো একো নহয় কিন্তু এতিয়া মই সেইটো কৰিছোঁ আজি ইন এডভান্স কাৰণ কিয় আপোনালোকেও সদায় কথা কৈ থাকে মোৰ ক'বলৈ দিগদাৰ হৈ যায় যে ঘৰখনত থাকি ঘৰখনৰ মানুহৰ ওপৰত অভিযোগ দিব নোৱাৰো গতিকে সেইকাৰণে আজিৰ পৰা খোলা BPF মোক যি পাৰে তেওঁলোকেও ক'ব পাৰিব কিবা যদি মোৰ দক দেখি আজি সেই ৰিজাইন দিয়া কিবা দিয়াৰ ক্ষেত্ৰত আৰু কিবা থাকিলে মই উত্তৰ দিব পাৰোঁ আৰু কিবা তেনেকুৱা আপনি ইউপিপিএল লিডাৰখিনিক মিসগাইড কৰা বুলি প্ৰাক্তন সাংসদ চাঞ্চুমা ইউবিপিঅ না তেনেকুৱা ধৰণৰ কোনো মিসগাইড হোৱা নাই হয় মই ইউবিপিঅৰ লগত থাকি পালে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে জবৰদস্ত তেওঁৰ লগত থাকি পালে মই সেইটো আপোনাৰ কাৰ্যকৰী কৰাৰ কাৰণে লাগি আছোঁ আৰু সেই হিচাপে এতিয়া অৰ্ডিনেন্স দি ফালে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো আপোনাৰ ইষ্টাব্লিছ কৰিবৰ কাৰণে এটা প্ৰায় শেষ পৰ্যায়ত আহি পৰিছে প্ৰক্ৰিয়া সেইটো কৰি আছোঁ আমাৰ চাঞ্চুমা খংগুৰ বৈষ্ণৱী ডাঙৰীয়া আমাতকৈ বহুত ছিনিয়ৰ আমাৰ নেতা আছিলে তেওঁ কিয় তেনেকুৱা দেখিলে কেনেকুৱা ক'লে মই নাজানো কিন্তু ইউবিপিঅই বিজেপিত যোগদান কৰিব লগা হোৱা একমাত্ৰ কাৰণটো হ'ল যে আমাৰ বড়ো নেতাবিলাকৰ ওপৰত তেওঁলোকে মানে কিবাটো হেৰুৱাই পেলাইছে বিশ্বাসটো হেৰুৱাই পেলাইছে আৰু কোনো বড়ো নেতাই তেওঁলোকৰ এই কাউন্সিলখন গঠন কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আগবাঢ়ি অহা নাছিলে স্বয়ং চাঞ্চুমা খংগুৰ বৈষ্ণৱী ডাঙৰীয়াও এবাৰো তেওঁলোকক খবৰ লোৱা নাছিলে যে কি হৈছে কি হোৱা নাই তাৰ কাৰণে তেওঁলোকে দিঘাৰা হয় যিকোনো প্ৰকাৰে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমি কৰি ল'ম বুলি তেওঁলোকে দৰকাৰ হ'লে বিজেপি হৈ যাম বুলি বিজেপি হৈছে গতিকে হয় তেওঁলোকে বিজেপি হ'ব যোৱাত মই বাধা দিয়া নাই কাৰণ তোমালোকে যি ৰাস্তাৰে বাচিব খোজে বাচি যোৱা আৰু সেই হিচাপে তেওঁলোকে আগৰ BPFৰ লগত একেলগে আছিল কিন্তু এতিয়া তেওঁলোকে বিজেপিত গৈ যোগদান কৰিছে গতিকে তাত মোৰ কোনো নাই আৰু চাঞ্চুমা খংগুৰ বৈষ্ণৱী ডাঙৰীয়া আমাৰ তেওঁৱে প্ৰথম নেতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো আন্দোলন যেতিয়া নেতৃত্ব দিবলৈ আপচৰ সভাপতি হৈছিল তেতিয়া তেওঁলোকে তেখেতে নিজে জেনেৰেল ছেক্ৰেটাৰী আছিলে বডোফাৰ আগত আৰু ইয়াৰ পিছত বডোফা ডাঙৰীয়া দুৰ্ভাগ্যজনকভাৱে কৰ্কট ৰোগত আক্ৰান্ত হৈ যেতিয়া 1990 চনত ঢুকাল তেতিয়া চাঞ্চুমা খংগুৰ বৈষ্ণৱী ডাঙৰীয়াকে আপচুৰ সভাপতি পদত পাতি এই আন্দোলনখন নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হৈছিলে কিন্তু তেখেতে সেই দায়িত্ব পালন কৰিব নোৱাৰি 90 চনৰ পিছত 93 তেখেতে বডোলেণ্ড অট'নমাছ কাউন্সিল BAC নামেৰে এটা আসাম গভৰ্ণমেণ্টৰ ষ্টেট এক্টৰ আণ্ডাৰত সেই কাউন্সিলটো গ্ৰহণ কৰি ফালে চুক্তি কৰিছিলে আৰু সেই চুক্তি কৰাৰ সময়ত BACৰ বাহিৰত থকা বড়োসকলৰ কাৰণে তেওঁ এটা শব্দ তেওঁৰ চুক্তিত উল্লেখ কৰি থোৱা নাছিলে যে এই বড়োখিনিৰ সমস্যা কি হ'ব আকৌ ইয়াৰ পিছত তেখেতে BACৰ চিফ হৈ ফালে ইণ্টাৰিম কাউন্সিল চলাইছিলে 6 মাহৰ পিছত আকৌ তেখেতে ৰিজাইন দি ফালে তাৰ পৰা ওলাই গ'ল প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়া তেতিয়া BACৰ চিফ হিচাপে হয় এই BACখন কোনো ৰকম ছেক্ৰেটাৰিয়েটৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে ডিপাৰ্টমেণ্টৰ মানে ব্ৰাঞ্চবিলাক তেওঁ এষ্টাব্লিছ কৰিছিল ফাংচন লৈ ফালে কিছু কাম কৰিছিলে য'ত BTC হোৱাৰ পিছত এই BACতে ধুনীয়াকৈ কাম কাজবিলাক চলিব পাৰিছে গতিকে চাঞ্চুমা খংগুৰ বৈষ্ণৱী ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে যদি সদায় এই BACৰ বাহিৰত BTCৰ বাহিৰত বড়োসকলৰ লগত যদি থাকি মানে তেওঁলোকক সাহস দি থাকিলে হয় সহায় কৰি থাকিলে হয় নিশ্চয় তেওঁলোকে আজি আলাই আথানি হৈ পালে BTCৰ বড়ো লিডাৰবিলাকৰ ওপৰত বিশ্বাস হেৰুৱাই বিজেপিত যোগদান কৰিব লগা নহ'লেহেঁতেন গতিকে মই ভাবোঁ তেওঁৰহে এইটো দোষ তেওঁলোকৰহে দোষ তেওঁলোকে যদি খবৰ ল'বলৈ নাযায় তো তাৰ বড়ো মানুহে কি কৰিব আৰু আজি বড়ো প্ৰেমত এইবিলাক কথা ক'লেতো নহ'ব যদি সঁচাকৈ প্ৰেম আছিলে তেতিয়াতো আগৰ পৰাই এৰিব নালাগিছিলে বাছ